वेलकम बैक टू माय यूट्यूब चैनल। आज এটা মই নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আৰু আজি আমি ভাওনা চাবলৈ আহিছোঁ। মাজুলীত হৈ আছে ভাওনা সমাৰোহ আৰু তাৰ উপলক্ষে আমি আহিছোঁ। আজি আমি যাম আউনীআটী সত্ৰ। আউনীআটী সত্ৰত হৈছে, আউনীআটী সত্ৰলৈ যাম। আমি আজি সকলো খোজকাঢ়ি যাম আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিওঁ। আৰু এয়া আমাৰ লগত আহিছে পালি পহৰীয়া সকলো আহিছে। খুৰী ব'লকচোন চাই যাওঁ ভিডিঅ'টো কেনেকুৱা পায়। আমি ইয়াৰ পথাৰে আহিছোঁ ভাওনা চাবলৈ। নৱানী গছকি এয়া চাওক কিমান মানুহ আহিছে। নৱানী গছকি আহি আছোঁ আৰু এইফালে দি যাম ভাওনা। এইফালে যাম আৰু পুনাই দিম আৰু কৈ দি ক'বাই দি ভাওনা চাবলৈ আহিব। এটা ধান্দা থাকিব লাগে। পাবি নাখিবা এটা ধান্দা থাকিব লাগে। খালেদি আমি দিছোঁ আৰু সেয়া খালেদি আহি আছে মানুহ। ভাওনা চোৱা আমিয়ে বেলেগ এনেকৈ খোজকাঢ়ি গৈ বহিবা আৰু জিলমিল কাটি ৰাইজ কি ক'ম আৰু ৰাইজ আমি পাই গ'লোহি। সেয়া আমাৰ লগত আহিছে। সেয়া কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ? কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ? কেনেকুৱা লাগিলে? সেয়া দেখিছে জিলমিল সপোনত দেখিব আজি। বলক যাওঁ ভাওনা মেইন চাওঁ। ভাওনা মেইন ভাওনা আমি ভাওনা চাব আহিছোঁ। পাইছোঁহি আৰু বেছি দূৰ নাই আকৌ খোজকাঢ়ি আহিছোঁ আউনীআটী সত্ৰ। আপোনালোককো দেখাম বাৰু। সেয়া গাড়ী লৈ আহিছে পথাৰৰ মাজেদি দৌৰিছে ফোপাই গৈছেগৈ। এটা বেগ লৈ লৈছে, চাহ আছে, ঠাণ্ডা পানী আছে। আমি দোকানত কিনি নাখাওঁ নে কৰোণা হৈছে। চাহ ঘৰতে বনাই লৈ আহিছোঁ, গৰম পানী লৈ আহিছোঁ। এয়া অসম ভাওনা সমাৰোহৰ স্মাৰক গ্ৰন্থ, বেগ, এখনি ফুলাম শৰাই, বেজ, এই সকলোবিলাক দি আমাৰ শ্ৰদ্ধাৰ নেতাজনক এয়া আমি অসম ভাওনা সমাৰোহৰ তৰফৰ পৰা আদৰণি জ্ঞাপন কৰিছোঁ। ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী প্ৰভু আৰু আজি এই অনুষ্ঠানৰ সৈতে জড়িত থকা পৰম শ্ৰদ্ধেয় ব্যক্তিসকল, মোৰ সৈতে উপস্থিত থকা বিশিষ্ট সাহিত্যিক চিন্তাবিদ নিবন্ধকাৰ ঋষিকেশ গোস্বামী ডাঙৰীয়া, লখিমপুৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, অসম ক্ৰিকেট সংস্থাৰ সভাপতি ৰমেন দত্ত ডাঙৰীয়া, সমাজ সেৱক মনোজ বৰা ডাঙৰীয়া, বসন্ত শইকীয়া ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী পাপু দত্ত হাজৰিকা ডাঙৰীয়ানী, মাজুলী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী, বিচাৰক মণ্ডলী আৰু এই অনুষ্ঠানত ভাওনা চাবলৈ আহিলা? দুখন চাবানে? চাবা
হেৰি ষ্টুডেণ্ট মোৰ ষ্টুডেণ্ট লগ পাই কিছু ভাওনা দাদা কৈ দিয়া মোৰ চেনেলটো মানে এই চেনেলটো খুব ভাল লাগে চাই চাব চবেই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ন ভাল লাগিলে লগ পাই দেই নাম্বাৰটো দি থৈ যাব